নমস্কাৰ। কাব্যসুলভ আন্তৰিক অভিবাদনেৰে আমাৰ কাব্যকানন গড়গাঁৱৰ প্ৰশিক্ষাৰ্থীসকলে আগবঢ়াবলৈ লৈছে গড়গাঁৱৰ পটভূমিত ৰচিত এটি কবিতাৰ সমবেত আবৃত্তি। ঐতিহাসিক শিৱসাগৰৰ বুকুতে গঢ়ি উঠা গড়গাঁও এক চিনাকি নাম, এক পৰিচিত ঠাই। সময় আছিল 1539 খ্ৰীষ্টাব্দ। আহোম ৰাজত্ব কালত শাসনৰ কেন্দ্ৰবিন্দু আছিল গড়গাঁও। গড়গাঁও আছিল আহোম স্বৰ্গদেউ শুক্লিংমুঙৰ দিনৰে পৰা তুংখুঙীয়া ফৈদৰ ৰজাৰ ৰাজত্বলৈকে আহোম ৰাজতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ আৰু গৌৰৱোজ্জ্বল ৰাজধানী। গড়গাঁৱে বুকুত সাৱটি আছে শুক্লেংমুং, প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহৰ স্পৰ্শৰে প্ৰাণ পাই উঠা কাৰেংঘৰ। গড়গাঁৱে শৰীৰত মেৰিয়াই লৈ আছে গড় আৰু খাৱৈৰ ৰক্ষা কৱচ, যিয়ে শতিকা জুৰি উফৰাই আহিছে শত্ৰুৰ ষড়যন্ত্ৰ আৰু বিদেশী চোৰাংচোৱাৰ কুটিল দৃষ্টি। সাত ৰাজ সামৰি এক ৰাজ কৰা আহোমসকলৰ ৰক্তৰ বোলেৰে গঢ়ি যোৱা ইতিহাসৰ বীৰ গাথাক কাব্যৰ ধ্বনিৰে ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাই 1824 চনত কলিকতাৰ মাজমজিয়াত ৰচি থৈ গ'ল এটি যুগজয়ী কবিতা গড়গাঁও। বুৰঞ্জী প্ৰসিদ্ধ গড়গাঁৱে বহন কৰে সমৃদ্ধিশালী অসমৰ ইতিহাস। গড়গাঁৱে বহন কৰে আহোম ৰাজবংশৰ বীৰ গাথা। পৰিৱেশন কৰিবলৈ লৈছো এই কবিতাৰে ক্ৰিয়দাংশ আবৃত্তি। পৰিকল্পনা আৰু পৰিচালনা বিষ্ণুপ্ৰিয়া তামুলী। কবিতাৰ শীৰ্ষক গড়গাঁও, কবি বিনন্দ চন্দ্ৰ বৰুৱা। গড়গাঁও গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলে যে পাওঁ। দীঘল ভূতত যোৱা ভটিয়লি বল পোৱা উভতিব খোজে মাৰ নাও। ওচৰতে দেখি গড়গাঁও উলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰো দাৱে তাৰ কাটে। বাঘ গৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেউল লগা ঘাটে। দেউতাতে ফুৰে হাতে বাটে। বিদেশীৰ চকুথিৰ স্বদেশীৰ ওখ শিৰ দেউলগা মানুহৰ দেশ। উলুটিত ভাবে ৰাত কুঢ়ালত কৰে মাত অহা যোৱা নাই তাত শেষ। জনে জনে ভিন ভিন বেশ। সকলোৰে আছে কাম নোহোৱাৰ নাই নাম, কাপোৰকে সদা পাইলাজ। নাই দিন নাই ৰাতি নাই পানী নাই মাটি আৰেখ মাথোন হয় সাজ। ইচ্ছা যেনে স্বৰ্গ মহাৰাজ। বিলত নগৰ হয় নগৰত নৈ বয়, ঢোলে তাত বান্ধে ৰাজালি। কাৰেঙৰ দেউলিতা শিল যেন চটা চটা গাতে তাত হাঁহ কণী ফালি। বনোৱাৰ বিচিগেই লালি। হাৰি হাৰি চোন ঘৰ দাঁতিত মাটিৰ গড়, আছে ভৰি হে নাজাকে যা। একেৰাহে দিন ৰাতি চন্তৰি বাপ খাটি নগৰত মাৰে ভাগে তাক। ৰূপৰ বুলিবানো কাক। পুৰত ভীমৰ কাই ভ্ৰান্তি অকৰুণাই যুঁজৰ কুকুৰা যেন দেখি। কুহুম বুলিয়া পাগ হিৰেহকে কৰে আগ ৰজাক জীৱন দিলে দেখি। বৰ ভাল লাগে তাক দেখি। একে একে সকলোটি বান্ধে গড় খানে মাটি, জাত জাত মাৰে বৰ নাও। বকনাই আছে হাত দানাই আছে দাঁত এনেহে নাৰাখে গড়গাঁও। সেই দেখি স্বনামধন্য কবিসকললৈ এই মঞ্চৰ পৰা আমি জ্ঞাপন কৰিছোঁ সশ্ৰদ্ধ প্ৰণিপাত। লগতে অসম আবৃত্তি মঞ্চ আৰু কাব্যকাননৰ সমূহ পৰিয়ালবৰ্গলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ। ধন্যবাদ।